हेलो गुड इभिनिंग एभ्रिवान मोर यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভাল আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আহিছো আজি আপোনালোকক দেখাম আমাৰ ঘৰত কোন কোন আছে আমি কি কৰিম সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম হাইটি এ আমাৰ ডিম্পু কৌশিক নমস্কাৰ এফালে অনিবান্দা কি নাম আছিল তোমাৰ সন্তোষ কিবা এটা কৈ দিয়ক আপুনি এফালে কিবা এটা কৈ দিয়ক কিনো কম এই ছুটি ছবি এখনৰ শ্বুটিং আৰম্ভ হ'বলৈ গৈ আছে আৰু আশা কৰিম সকলোৱে এখন আদৰি ল'ব কাৰণ আমি দিনত বহুত কষ্ট কৰি আমি কামটো কৰিম গতিকে আশা কৰিছোঁ আমাৰ যিটো প্ৰডাক্টটো ভাল হ'ব ৰাইজেও ভাল পাব বুলি আশা থাকিলে আৰু ধুনীয়াকৈ এটা সমাজত আমি এটা মেছেজ এটা দিবলৈ ট্ৰাই কৰিম সেইটোৱে ন তুমি কি কোৱা তাকেতো আৰু ভাল লাগিছে আজি একদম গধুৰ দিশ গৈ আহিছোঁ আৰু আমি কাম কৰিছোঁ বহুত বছৰ আগতে তাৰপিছত বহুত পিছত আহিছোঁ দিশ গ'লে মজা লাগিছে আৰু গৰম অকণমান আছে আৰু তাৰপিছত আজি খুব ধুনীয়াকৈ আমি এখন ছবি কাম কৰিম মানে আৰম্ভ কৰোঁ আৰু মুহূৰ্ত কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকে আশীৰ্বাদ কৰিব মৰম ভাল পোৱা দিব যেতিয়া ওলাব তো ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আমি এতিয়া মেকআপত বহিছোঁ সেয়া দেৱদা মেকআপত বহি লওঁ আৰু আমি ডিগবৈত আহি পেলাই এখন ছবিৰ কাৰণে সকলো একগোট হৈছোঁ আৰু ছবিখনৰ নাম হৈছে ৰাগ ৰাগিনী আৰু চেষ্টা কৰিম আজিৰ দিনটোৰ ভিতৰতে সুচাৰুৰূপে আমি ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰিবৰ কাৰণে আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিলোঁ লগতে ভগৱানৰ আশীষ বিচাৰিছোঁ যাতে আমি ছবিখনৰ দৃশ্যগ্ৰহণ তথা আজিৰ দিনটোৰ সমগ্ৰ কাৰ্যসূচী ধুনীয়াকৈ কৰিব পাৰোঁ আৰু ছবিখন যাতে মুক্তিৰ পিছত অসমৰ ৰাইজে আপোনালোকক চাবলৈ পাই খুব ভাল পায় আৰু আপোনালোকৰ কামৰ কোনো প্ৰেৰণা যোগায় আৰু এইটো কামৰ পৰা যাতে আপোনালোকৰ অনাগত আৰু 2-3টা কাম 4-5টা কাম এনেকৈ আগবাঢ়ি গৈ থাকিব পাৰে তাকে আশা কৰিছোঁ আৰু ভগৱানৰ নৱশীৰত প্ৰাৰ্থনা জনাইছোঁ চ' আমি সকলোৱে নৱৰাজৰ আশীষ বিচাৰি আজি দিনটো আমি প্ৰথম ছটটো ল'বলৈ আগবাঢ়িছোঁ চ' আমাৰ মাজত শনিবাৰ কৰিবলৈ উপস্থিত আছে আৰু আপোনালোকো আছে সকলো আছে চ' খুব ভাল লাগিছে আশা কৰিছোঁ কামটো ভাল হ'ব আৰু সকলো Go! Action! কোৱাচোন তোমাৰ ডিগবৈলৈ অহা অনুভৱ কি অনুভৱ মোৰ খুব ধুনীয়া আৰু এতিয়া আমাৰ ভাল লাগিছে আমাৰ শেষ হওঁ আৰু 20% কাম বাকী আছে আৰু আমি শেষ কৰিবলৈ চাই আছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব চাই থাকিব দেই শুনা আকৌ অভিয়ানা তুমি যে আজি কৰিবা এক্টিংটো বা অভিনয় কৰিবা ন বা অভিজ্ঞতা কি হৈছে কোৱাচোন ভাল লাগিছে আৰু ফাৰ্ষ্ট টাইম হয় বহুত এক্সাইটেড আৰু চাবলৈ কি হয় দৰ্শকক চাবলৈ ক'বা চবকে চাবলৈ পাম আৰু এটা চান্স নলেজ আছে সেইটো কাৰণে প্ৰাউড ফিল আছে নিজকে বহুত ভাল লাগিছে চব প্লেটফৰ্মখন পাব লাগে নিজৰ নিজৰ চাব লাগে সেইটো আৰু মই তোমাৰ মেকআপ সঁচা কৈছোঁ বহুত ভাল লাগে যোৰহাটত পাইছোঁ আজি ডিগবৈত পাইছোঁ কি ক'বা তুমি মোৰ মেকআপ যেতিয়া ভাল পাইছা ময়ো ভালে পাইছোঁ আৰু ভাল লাগিছে আকৌ লগ থেংক ইউ তোমাৰ মেকআপ সঁচাই বহুত ভাল লাগিছে কিন্তু ইয়াৰে হ'ব চাগে সেইটো মোক জ্ঞানে কৰে হেল্ল' গাইজ আমাৰ এতিয়া শ্বুটিং চলি আছে হাই অনিবান হাই লাইভ নেকি নহয় মোৰ লাইফত মানুহে নাই বহুত ভাগৰ লাগিছে দেই লাইভ নহয় এইটো ৰেকৰ্ডিং কৰিছে এতিয়া আমি শ্বুটিং কৰি আহি ঘৰ পালোহি দিনটো বহুত কষ্ট হ'ল ভাগৰো লাগিলে আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাব শৰ্ট ফিল্মখনৰ নাম হৈছে ৰাগ ৰাগিনী
সকলোৱে চাব বুলি আশা থাকিল কেনেকুৱা লাগিছে আপোনালোকে জনাব আহি আছে বহুত সোনকালে আজিলৈ আহিছোঁ বাই বাই